ৱেলকাম টু মাই বিউটি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আম পাৰিবলৈ যাম আৰু আম খাবলৈ যাম। লগতে আৰু 2-3জনমান যাব, গাঁৱৰ ল'ৰা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি কাগজ ল'বলৈ গৈ আছোঁ। কাগজ ল'ম, বহি দেখিছে। বলক এতিয়া হাতত নিমখ ভৰাম আৰু কাগজত নিমখ টোপোলা বান্ধিম আৰু যাম। এয়া নিমখ লৈ আছোঁ। আৰু হাতখন সোমাই লওঁ জলদি। এতিয়া আমি জলকীয়া ছিঙিম আৰু জলকীয়া গছত দেখিছে নহয়, লাগি আছে এটা দুটা। এয়া চাওক, জলকীয়া এটা দুটা লাগি আছে, তাকে কেঁচা হৈ আছে কোমলীয়া, তাকে এতিয়া ছিঙিবলৈ জলকীয়া নাই। আমি আম খাবলৈ গৈ আছোঁ এতিয়া। লগতে এয়া বিজয় দেউৰী, কৈ দিয়া বিজয়। এয়া বিজয় অলপ কামত বিজি, ঘৰ বনাই আছে, সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গৈছে তাৰ, কামত বিজি। বাই বাই হা। এতিয়া গৈ আছোঁ, ৰাস্তা চাওঁ। সেয়া মনোজ তাত আছে। এই মনোজ আহা, তুমি যাবা নাই? জলদি আহা, তাত আছে, তাক মাতিছোঁ। এইটো উত্তম হয়। কৰোণা চিজন, মাস্ক মাৰিব লাগে। কৰোণা চিজন, এতিয়া মাস্ক নলগালেতো প্ৰব্লেম হ'ব। এতিয়া গাঁৱৰ মানুহ, এতিয়া ক'ব কি? মানুহ দেখা পানী তুলিবলৈ লৈছোঁ। আম এতিয়া তাৰপৰা পাৰিম, আম ধুব লাগিব, সেইটো কাৰণে পানী তুলিছোঁ। এই কটাই ইয়াতে আগত ধৰিয়ে কটাৰীখন সিহঁতে নি তাত ৰাখি থৈছে, আমি গম নাপাওঁ। এনেই চিঞৰি বাখৰি মৰিছোঁ কটাৰীখন দে বুলি কৈ। এনেই চিঞৰি বাখৰি মৰি আছোঁ আমি। কটাৰী গৈ তাতে আছে, পানীটোকে তুলি লৈ আহিছোঁ। এতিয়া আম পাৰিব লাগিব, আম পাৰি দিব লাগিব আৰু বাকী একো কাম নাই। কলপাত কাটিবলৈ আছে। এয়া দেখিছে মনোজে আম পাৰি আছে। এয়া দেখিছে আপোনালোকে আম। পানী কেইটিমতে গৰম। আম বিচাৰি পাবলৈ অলপ টান হৈছে, পানী দেখিছে নহয় কিমান। এয়া আমাৰ মনোজে আম পাৰি আছে। এয়া দেখিছে, এয়া আম গছ, আমৰ তলত গোটেই পানী। আম বিচাৰি পোৱাত অলপ প্ৰব্লেম হৈছে। এয়া আম বুটলি আছে। কলপাত কাটিবলৈ গৈ আছোঁ আমি, চাই থাকক। কলপাতবিলাক বহুত ওপৰত আছে। কলপাত ওপৰতে আছে, কিন্তু ঢুকি পোৱাত অলপ প্ৰব্লেম হ'ব। ঘপিয়ালে কলপাত, লোকৰ কলপাত খেদিবলৈও আছে, চাবা। হাই, আম বাকলি গুচাই আছোঁ। অকমান ভঙা। বাকলি গুচাই হৈ গৈছে, চাওক সেয়া। আৰু এয়া টমে কুটি আছে আম। কটাৰীখন অকমান ভঙা কাৰণে কুটিবলৈ প্ৰব্লেম হৈছে। আমটো অলপ পুকীয়া আছে। টমে আম কুটি আছে আৰু মাজতে 2-এটা বেয়া আছে, আমি ইয়াত চাব পাৰে। পোকে ধৰা
আম কুটি হৈ গৈছে এতিয়া নিমখ দিম আৰু এতিয়া জলকীয়া কাটিম সানি থওঁ এতিয়া নিমখ জলকীয়া দি হোৱাৰ পাছত কলপাত ফালি দিছে আম সানি হৈ গ'ল এতিয়া আম বিটাই আছে এয়া টম বাকী চবকে আম বিটাই আছে অলপ অলপ দি দিয়া চবকে আম খাই আছে আমাৰ জলকীয়া অলপ কম হ'ল জলকীয়া অলপ কম হ'ল কোমলীয়া জলকীয়া আছিলে আম খাই হৈ গৈছে দেখিছে বৰ্তমান আম খাই হ'ল এতিয়া ঘৰ গৈ আছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানে বাই বাই